আজি আমাৰ ইয়াত ইডুকেয়াৰ কোচিং চেণ্টাৰ এখন সভা আছিল এই উপলক্ষে। আৰু মই ক'ব বিচাৰোঁ যে আমাৰ জনিয়াৰ ইতিহাসত এটা বিশেষ তাৎপৰ্য দিন আজি সংযোগ কৰা হ'ল। কাৰণ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানবিলাক আছে, কিন্তু সেই শিক্ষানুষ্ঠানবিলাকক ছাত্ৰবিলাকক সমচিতভাৱে উচিত শিক্ষা দিয়াৰ বাবে, ভাল এডুকেশ্যন দিয়াৰ বাবে এখন কোচিং চেণ্টাৰৰ প্ৰয়োজন। আমি জানো কোচিং চেণ্টাৰ আৰু টিউশ্যনৰ মাজত বহুত পাৰ্থক্য আছে। কাৰণ এই কোচিং চেণ্টাৰত যিসকলে জড়িত তেওঁলোকে প্ৰত্যেকেই একোজন পাৰফেক্ট পাৰ্চন। ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে আৰু বিভিন্ন ধৰণৰ আছে। ডক্টৰে দেখুৱাব কেনেকৈ ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰে দেখুৱাব কেনেকৈ ইঞ্জিনিয়াৰ হ'ব লাগে, আৰু বাদ বাকী যিসকল আছে উচ্চ ধৰণৰ আমাৰ ব্যক্তিসকল আছে, যিসকলে পাৰফেক্ট পাৰ্চন, এওঁলোকক জীৱনৰ কাৰণে স্বাৱলম্বী, উচ্চ স্বাৱলম্বী হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষা দিয়াৰ কাৰণে এওঁলোকক নিশ্চয় সহায় কৰিব, শিকাব। আৰু এইখিনি আশা কৰি আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আৰু অধিক পৰিমাণে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, APSCত তেওঁলোকে অংশগ্ৰহণ কৰক, IPSত যাওক, আৰু বিভিন্ন ধৰণৰ আশা লৈ আজি আমাৰ এই কোচিং চেণ্টাৰখন আজি ইয়াতে উন্মোচন কৰা হৈছে। আৰু আমি সকলোৱে আহি এইখন কোচিং চেণ্টাৰত আহি ইয়াতে সমবেত হৈছিলোঁ। হয়, আজি জনিয়া অঞ্চলৰ কাৰণে এটি শুভ দিন। সেইকাৰণে জনিয়াৰ শিক্ষা জগতত আজি এটা নতুন সংযোজন হ'ল এডুকেয়াৰ কোচিং চেণ্টাৰ। এটা দীৰ্ঘদিনীয়া এটা অভাৱ আছিল জনিয়া অঞ্চলত। বহুত ভাল ছাত্ৰ ছাত্ৰী জনিয়া অঞ্চলত আছে, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, কিন্তু তেওঁলোকক প্ৰপাৰ গাইডেন্স দিয়াৰ কাৰণে ঠিক এনেকুৱা অনুষ্ঠান ইমান দিনে নাছিলে। এতিয়া নতুনকৈ কিছু উদীয়মান যুৱক ইতিমধ্যে কৈছে পূৰ্ব ব্যক্তিসকলে, ইয়াতে ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, ভাল শিক্ষক আছে। তেওঁলোকে এটা উদ্যোগ লৈ জনিয়াত এটা কোচিং চেণ্টাৰ কৰিলে এইটো জনিয়াৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ আৰু শুভ দিন। এই চেণ্টাৰৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰীয়ে সপোন বাস্তৱত ৰূপায়ণ কৰিব খোজে, তেওঁলোকৰ নিজৰ সপোন, বহুতেই ইঞ্জিনিয়াৰ হ'ব খোজে, ডক্টৰ হ'ব খোজে, ভাল প্ৰফেচাৰ হ'ব খোজে, কোনোবাই পলিটিচিয়ান হ'ব খোজে, কোনোবাই ACS বা IPS এনেকুৱা হ'ব খোজে। তেওঁলোকৰ যি সপোন আছে, মই আশা কৰোঁ এইটো কোচিং চেণ্টাৰৰ জৰিয়তে তেওঁলোকে সেইখিনি পূৰণ কৰিবলৈ সমৰ্থ হ'ব। আৰু ইয়াতকৈ আৰু অধিক আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা এটা সমল পাব। গতিকে মই এই চেণ্টাৰটোৰ দীৰ্ঘদিন ইয়াত অঞ্চলত বৰ্তি থাকক, অঞ্চল লাভৱান হওক। আৰু মই আজি এই বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ আৰু অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, আপোনাৰ সন্তানক ভৱিষ্যতৰ আপোনাৰ সন্তানৰ সপোন পূৰণৰ ক্ষেত্ৰত এইখন চেণ্টাৰলৈ আপোনালোকে আহক। ইয়াৰ পৰা এটা ভাল পৰামৰ্শ, ভাল শিক্ষা এটা ল'ব পাৰিব বুলি মোৰ আশা। গতিকে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ।